মাৰি দিয়া নাই এলাৰ্ম কেলে মাৰা নাই ও ওই ভাগ ভাগ ওই পলা 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 ওই গুছিয়া কোনে কোনে আছ মই ডাক্তৰ হৰিকান্ত দাস সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ইয়াত যেটো NHPC আণ্ডাৰ যেটো সুবনখিৰি বান্ধ হৈ আছে হয় বান্ধৰ বিষয়ে কওকচোন কেনেকুৱা সুবনখিৰি নামনি সুবনখিৰি জলবিদ্যুৎ প্ৰকল্প 2000 চনৰ পৰা আমি এই প্ৰকল্পটো বিৰোধিতা কৰি আহিছোঁ বিৰোধিতা এই কাৰণে কৰি আহিছোঁ যে ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ পৰা তেওঁলোকে ক্লিয়াৰেন্স লাভ কৰাৰ পিছত ধৰক ইয়াত লোকেল মানুহখিনি স্থানীয় মানুহখিনি কোনো ধৰণৰ তেওঁলোকে হিয়াৰিং ইয়াত অনুষ্ঠিত কৰা নাই এই স্থানীয় মানুহখিনি কি কি সুবিধা অসুবিধা আছে এই বিষয়ে তেওঁলোকৰ জানিবৰ কাৰণে কোনো ধৰণৰ জানিবৰ কাৰণে কোনো ধৰণৰ চেষ্টা কৰা নাই আৰু এই মানুহখিনিক তেওঁলোকে অন্ধকাৰত ৰাখি এই বান্ধটোৱে কিমান ক্ষয়ক্ষতি কৰিব সেই কথাবিলাকো তেওঁলোকে এই নামনি সুবনখিৰি জলবিদ্যুৎ প্ৰকল্প এৰিয়াটো যিখিনি মানুহ সাবমাৰ্জ হ'ব এই মানুহখিনিক কিন্তু একো ধৰণৰ কোনো ধৰণৰ কথা তেওঁলোকে জানিবলৈ নিদি তেওঁলোকে অন্ধকাৰত ৰাখি এই বান্ধটো নিৰ্মাণ কৰিছে 2000 চনৰ পৰাই যোৱা 2000 বৰ্ষৰ পৰাই ইয়াৰ স্থানীয় বিভিন্ন দল সংগঠনে ব্যাপক আন্দোলন গঢ়ি তুলিছে এই বান্ধ বন্ধ কৰিব লাগে বুলি এই বান্ধ লবিৰ এটা শক্তিশালী চক্ৰই কেন্দ্ৰীয় চৰকাৰৰ এটা শক্তিশালী চক্ৰই অসমৰ 3 কোটি জনতাক মাৰি হলেও বান্ধ নিৰ্মাণ কৰিবলৈ তেওঁলোকে বদ্ধপৰিকৰ হৈছে তাৰ উপৰিও আমাৰ এই সুবনখিৰি সোণৰ নদী বুলি কোৱা হয় এই সোণৰ নদীখন এই নদীখনৰ পৰাই আমাৰ ইয়াৰ যিসকল খিলঞ্জীয়া লোক কৈবত্য ধৰক মিচিং বড়ো দেউৰী আহোম চুতীয়া কোচ কলিতাকে ধৰি যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোক আছে এই লোকসকল সম্পূৰ্ণ এই সুবনখিৰি নদীখনৰ ওপৰত ডিপেণ্ড কৰি এই সুবনখিৰি নদীখনৰ ওপৰতে তেওঁলোকে নিৰ্ভৰ কৰি বহুতে জীৱন নিৰ্বাহ কৰে এতিয়া আপুনি সুবনখিৰি যদি অৱবাহিকাটোলৈ আপুনি অৱবাহিকাটো যদি ভ্ৰমণ কৰে আপুনি দেখিব যে সুবনখিৰি এৰিয়াৰ বান্ধ নিৰ্মাণ কৰাৰ এৰিয়াৰ পৰা পিছৰ যিখিনি ঠাই আছে যিখিনি এৰিয়া আছে এই এৰিয়াখিনি বহু মানুহে তাৰ পৰা শিল বালি সংগ্ৰহ কৰি সুবনখিৰি নদীত উটি অহা কাঠ তেওঁলোকে ধৰি কাঠ সংগ্ৰহ কৰি সেইবিলাক বজাৰত বিক্ৰী কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আহিছে যেতিয়া এই প্ৰকল্পটো নিৰ্মাণ হ'ব নিৰ্মাণ হোৱাৰ পিছত বহু লোকৰ জীৱন জীৱিকা নাশ হ'ব আৰু এই প্ৰকল্প নিৰ্মাণ হোৱাৰ পিছত যে এই প্ৰকল্পটো যে ভাগিব ই ধ্ৰুৱ কাৰণ ইতিহাসে কয় 1950 চনৰ ভূমিকম্পৰ কথা আমাৰ ককাহঁতে কয় যে 1950 চনৰ ভূমিকম্পত ইয়াত জনবসতি তেনেই খেৰেঙা আছিল যদি ইয়াত মাত্ৰ এজন মানুহে বাচি আছিল গোগামুখত বুলি কোৱা হৈছে 1950 চনৰ ভূমিকম্পত গেৰুকামুখ পাহাৰটো খহি নদীখন কেৱল 7 দিনৰ কাৰণে বন্ধ হৈ আছিল এই 7 দিনৰ কাৰণে বন্ধ হৈ থকাৰ পিছত 7 দিন বন্ধ হৈ থকাৰ পিছত এটা প্ৰচণ্ড বিস্ফোৰণ হৈ সেই নদী পুনৰ বৈ আহিছিল আৰু এই নামনি অংশৰ সকলোবিলাক সাবমাৰ্জ কৰি দিছিল ইয়াত কোনো ধৰণৰ গৰু ছাগলী মানুহ একো নাছিল মাত্ৰ এজন মানুহ বাচি আছিল বুলি ইয়াত তেওঁলোকে কোৱা শুনিছোঁ আমি গতিকে 1950 চনৰ কথা সেইটো তেতিয়া ইয়াত জনবসতি খুব কম আছিল কিন্তু বৰ্তমান সময়ত 2 মিলিয়নতকৈও বেছি জনসংখ্যা ইয়াত যিহেতু আছে গতিকে 20 লাখতকৈ 20 লক্ষাধিক মানুহ এই এৰিয়াটোত একেবাৰে সাবমাৰ্জ হৈ যাব আৰু মাজুলী আপোনাৰ শিৱসাগৰ যোৰহাটৰ পৰা আদি কৰি একেবাৰে বিশ্বনাথ চাৰিআলিলৈকে এই বৃহত্তৰ এৰিয়াটোৰ প্ৰায় 1 কোটি মানুহ এই জলবিদ্যুৎ প্ৰকল্পৰ পৰা ইফেক্ট হ'ব বুলি কোৱা হৈছে গতিকে 116 মিটাৰ বৃহৎ এটা প্ৰকল্প উচ্চতাৰ গতিকে 116 মিটাৰ উচ্চতাৰ এটা প্ৰকল্পই কিমান হাজাৰ কিউবিক মিটাৰ পানী ইয়াত ধৰি ৰাখিব আৰু সেই পানীখিনি যদি কেনেবাকৈ ডেমটো ভাগিবলৈ হয় ইতিমধ্যে বিশেষজ্ঞসকলে কৈছে যে IIT ৰুৰকি IIT খড়গপুৰ IIT মুম্বাই এই সকলোবিলাক IIT বিশেষজ্ঞৰে তেওঁলোকে কমিটি গঠন কৰি দিলে কমিটি গঠন কৰাৰ পিছত সেই তদন্ত কমিটিৰ প্ৰতিবেদন তেওঁলোকে গাপ দিলে তাৰ পিছত অসমৰ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী IIT ডিব্ৰুগড় ইউনিভাৰ্চিটি এই তিনিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা কেইবাগৰাকী বিশেষজ্ঞ লৈ তেওঁলোকে এখন পুনৰ কমিটি বনালে আৰু সেই তদন্ত কমিটিয়ে প্ৰতিবেদন দিলে যে এই গেৰুকামুখ পাহাৰটো কোনো পধ্যে বান্ধ নিৰ্মাণৰ কাৰণে উপযুক্ত নহয় ই অতি থুনুকা শিলেৰে গঠিত এটা পাহাৰ গতিকে এই পাহাৰত যদি কেনেবাকৈ বান্ধ নিৰ্মাণ কৰিব লগা হয় তেনেহ'লে এই বান্ধৰ বহন ক্ষমতা তেনেই নগণ্য
গতিকে ই ভগাটো নিশ্চিত বুলি তেওঁলোকে প্ৰতিবেদনত স্পষ্ট কৰি দিয়াৰ পিছতো এই তদন্ত কমিটিৰ প্ৰতিবেদন তেওঁলোকে উপেক্ষা কৰি তেওঁলোকে পুনৰ এই বান নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পন্ন কৰি তুলিছে হয়তো 2024 প্ৰথম ভাগতে তেওঁলোকে পাৱাৰ উৎপাদন কৰিব গতিকে আমি এই বৃহত্তৰ সোৱণশিৰি অৱবাহিকাটোৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰাইজৰ জীৱন জীৱিকাৰ সুৰক্ষাৰ স্বাৰ্থত নিশ্চিতভাৱে এই বানটো বন্ধ কৰিব লাগে বন্ধ কৰাটো উচিত যদি এই বান বন্ধ কৰা নহয় তেতিয়াহ'লে গোটেই পৃথিৱীৰ ইতিহাসত ভাৰতবৰ্ষৰ ইতিহাসত অসমৰ ইতিহাসত এই উত্তৰ অসম নামৰ ঠাইডোখৰ একেবাৰে নিচিন্ন হৈ যাব ই ধ্ৰুৱ গতিকে আমি আহ্বান জনাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় মহলকো আমি UN আদিৰ দৰে সংস্থা আছে এই সংস্থাবিলাকক আমি অনুৰোধ কৰিম যে অসমীয়া এই খিলঞ্জীয়া মানুহখিনিৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন জীৱিকাৰ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকেও যাতে এই সোৱণশিৰি অৱবাহিকাটোৱে এবাৰ পৰিদৰ্শন কৰক এই সোৱণশিৰি নদীখন বিভিন্ন সম্পদেৰে ভৰপূৰ বিভিন্ন প্ৰজাতিৰ বিলুপ্ত পাই পিঠিয়াৰ পৰা ধৰি বিভিন্ন প্ৰজাতিৰ সোণালী মৎস্যৰ পৰা ধৰি বিভিন্ন প্ৰজাতিৰ মাছ এই সোৱণশিৰি নদীখনত উপলব্ধ গতিকে এই বিলুপ্ত পাই প্ৰজাতিৰ মৎস্য সংৰক্ষণকে ধৰি এই অৱবাহিকাটোৰ খেতিয়কসকল এই অৱবাহিকাটোত বাস কৰা মানুহবিলাকৰ সভ্যতা সংস্কৃতি যাতে ধ্বংস হৈ নাযায় সভ্যতা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে এই সোৱণশিৰি অৱবাহিকা পৰিদৰ্শন কৰক সোৱণশিৰি নামনি জলবিদ্যুৎ প্ৰকল্পটো তেওঁলোকে পৰিদৰ্শন কৰক পৰিদৰ্শন কৰি অসমৰ মানুহখিনি এই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহখিনি ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব বুলি আমি আহ্বান জনাইছোঁ এতিয়া এইটো ক্ষেত্ৰত ইক'লজি ক্লাইমেট এনভাইৰনমেণ্ট বায়'ডাইভাৰ্চিটিৰ ক্ষেত্ৰত কিবা এতিয়া ভাবুকি আহিছে বা ভৱিষ্যতে কিবা ভাবুকি আহিব বুলি ভাবে নিশ্চিতভাৱে বৰ্তমান আপোনালোকে দেখিছে যে এজাক বৰষুণ দিলেই গোটেই ধেমাজি জিলাখনৰ গোটেই জিলাখনেই জলমগ্ন হয় আপুনি ইয়াত যিটো আমাৰ ৰাষ্ট্ৰীয় 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথটোলৈ ভাবুকি আহি পৰিছে ইতিমধ্যে ডিফৰেষ্টেশ্যন কৰিছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰোঁতে যথেষ্ট ডিফৰেষ্টেশ্যন কৰা হৈছে সেই ডিফৰেষ্টেশ্যনৰ ফলত সৰু সৰু কিছুমান আমাৰ নদী ইয়াত আমাৰ 50-60খনতকৈও অধিক উপনৈ আছে যিটো আমাৰ পাহাৰৰ পৰা সোৱণশিৰি পাহাৰৰ পৰা বৈ আহে এই সোৱণশিৰি পাহাৰৰ পৰা বৈ অহা গাই নদী কুমতীয়া জীয়াঢল আদিকে ধৰি বিভিন্ন নদী সৰু সৰু নদীবোৰ ইতিমধ্যে বাম হৈ পৰিছে যিহেতু পাহাৰৰ ছেডিমেণ্ট অত্যাধিক পাহাৰ খননৰ ফলত তাৰ পৰা পাহাৰৰ পৰা উটি অহা মাটিয়ে সেই নদীবোৰ বাম কৰি দিছে বাম কৰি দিয়াৰ ফলত আমাৰ ৰাস্তা ইতিমধ্যে কৃষকৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বালিয়ে পুতি পেলাইছে কিন্তু যিটো স্বাভাৱিক জীৱন যাত্ৰাৰ কাৰণে যিবিলাক আমাৰ পথ আছে এই পথবিলাকৰ কাৰণে ভাবুকি স্বৰূপ হৈ পৰিছে ইতিমধ্যে আপোনালোকে দেখিছে যে বৰষুণৰ পৰিমাণ বৰষুণৰ যিটো ঘনত্ব আৰু বৰষুণ যিটো সময়ত আমাক লাগে সেই সময় মৌচুমী বতাহ যি সময়ত বলে সেই সময়ত বৰষুণ নিদি এনেকুৱা আবতৰীয়া বৰষুণ হৈছে আগতীয়া বান আহিছে কেতিয়াবা বান নাহি বান একেবাৰে পিছত গুচি গৈছে বহাগৰ সময়ত বান উঠিছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বতৰৰ পৰিৱৰ্তন ইংগিত আমি ইতিমধ্যে পাইছোঁ আৰু হৈ আছে আৰু ই সকলোৰে কাৰণে এটা বিপদজনক ব্যৱস্থা হৈ পৰিছে ইতিমধ্যে